নমস্কাৰ মোৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কণীৰ এটা ধুনীয়া ৰেচিপি আমলেট কাৰী। বলক দেৰি নকৰি আজিৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই ডাঙৰ সাইজৰ পিঁয়াজ এটা আৰু ডাঙৰ সাইজৰ বিলাহী এটা কাটি পেলাই পেষ্ট বনাই ল'ম। সৰু খুন্দনাত খুন্দি লৈছোঁ। তাৰপিছত আমলেট বনাবলৈ কাৰণে কণী দুটা মই ধুনীয়াকৈ ভাঙি পেলাই ফেটি ল'ম। কণীখিনিত বিলাহী আৰু পিঁয়াজৰ 1 চামুচ পেষ্ট দি দিছোঁ। এইটো অপশ্যনেল হয়, মই জাষ্ট আমলেটটো অলপ ফ্লাফি হ'বৰ কাৰণে দি দিছোঁ। তাৰপাছত তাতে সোৱাদ অনুসৰি নিমখ আৰু হালধি অলপ দি পিনে ভালকৈ ফেটি ল'ব। ইচ্ছা কৰিলে ইয়াতে জলকীয়া আৰু পিঁয়াজ কাটি দিব পাৰে, কিন্তু মই দিয়া নাই। এতিয়া মই ডাঙৰকৈ অমলেটটো বনাই ল'ম। হেতাৰে অলপ বহলাই দিব। পিঁয়াজ আৰু বিলাহীৰ পেষ্ট দিয়াৰ কাৰণে অমলেটটো বহুত ধুনীয়া হৈছে, ফ্লাফি হৈছে। তল চাইডটো ভালকৈ হৈ যোৱাৰ পাছত মই ধুনীয়াকৈ মেৰিয়াই লৈছোঁ। মই অমলেটটো পিচ পিচকৈ কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে এনেকৈও বনাব পাৰে, কিন্তু মই সৰু সৰুকৈ কাটি লৈছোঁ। তেজপাত এখিলা, শুকান জলকীয়া এটা আৰু জিৰা কেইটামান ভাজি লৈছোঁ। মই ইয়াতে পিঁয়াজ আৰু বিলাহীৰ পেষ্টখিনি দি দিছোঁ। দি পিনে ভালকৈ ভাজি ল'ম তেল ওলোৱাকৈ। হালধি আধা চামুচ দি দিছোঁ। নিমখ দি দিছোঁ। খুন্দি লোৱা জিৰা দিছোঁ 1 চামুচ। চিলি পাউডাৰ দিছোঁ আধা চামুচ। এইখিনি ভালদৰে ভাজি ল'ম। লোৱাৰ পাছত মই ইয়াতে অলপ পানী দি দিছোঁ। এতিয়া ইয়াতে ঢাকন লগাই পিনে পানীখিনি শুকাবলৈ দিম। 5 মিনিটৰ পাছত পানীখিনি প্ৰায় শুকাই গৈছে। এতিয়া ইয়াতে মই আদা নহৰু খুন্দি লোৱাখিনি দি দিছোঁ। দি পিনে আকৌ ভালদৰে ভাজি ল'ম। এতিয়া ভালদৰে ভাজ খাই যোৱাৰ পাছত এবাৰ মই ফাইনেল পানী দি দিম। উতলিবলৈ কাৰণে ৰাখি দিম।
ভালদৰে উতলি যোৱাৰ পাছত তাতে মই কাটি লোৱা অমলেটখিনি দি দিম। অমলেটখিনি দিয়াৰ পাছত 5 মিনিটৰ কাৰণে ঢাকন দি দিম। 5 মিনিটৰ পাছত ঢাকন উদঙাই আমাৰ তৰকাৰী প্ৰায় ৰেডিয়ে হৈ গৈছে। অমলেটখিনি অলপ লুটিয়াই দিছোঁ যাতে গ্ৰেভিটো তাত সোমাই যায়। 2 মিনিটমান উতলাই পেলাই আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। এয়া মই ছাৰ্ভ কৰি দেখুৱাই দিছোঁ। এনেকৈ এবাৰ বনাই খাই চাবচোন, খাবলৈ খুব টেষ্টি হৈছিলে। কালাৰটো বহুত ধুনীয়া হৈছে। ৰেচিপিটো যদি চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।